আহি আছে দুৰ্গা পূজা। এইবছৰৰ দুৰ্গা পূজাত কি বিশেষ? কোনদিনা হ'ব শুভ মহালয়া? এইবাৰ মা দুৰ্গা কোন বাহনত আহিব? এইবছৰৰ দুৰ্গা পূজা আৰম্ভ হ'ব 21 ছেপ্টেম্বৰৰ পৰা আৰু সেইদিনাই হৈছে শুভ মহালয়া। মহালয়াৰ দিনাৰ পৰাই সুমধুৰ চণ্ডীপাঠেৰে গগন মুখৰিত হয় আৰু দুৰ্গোৎসৱৰ শুভাৰম্ভ হয়। আশ্বিনের শারদ প্রাতে বেজে উঠেছে আলোকমঞ্জিত ধরণীর বহিরাকাশে। পঞ্চমী পৰিছে 27 ছেপ্টেম্বৰত, ঠিক তেনেদৰে ষষ্ঠী 28 ছেপ্টেম্বৰ, সপ্তমী 29 ছেপ্টেম্বৰ, অষ্টমী 30 ছেপ্টেম্বৰ, নৱমী 1 অক্টোবৰ আৰু বিজয়া দশমী অৰ্থাৎ বিসৰ্জন হ'ব 2 অক্টোবৰ তাৰিখে। এইবছৰ নৱৰাত্ৰি আৰম্ভ হ'ব সোমবাৰৰ পৰা। ভাগৱত পুৰাণৰ উল্লেখ অনুসৰি যদি নৱৰাত্ৰি সোমবাৰৰ পৰা আৰম্ভ হয় তেন্তে মা দুৰ্গাৰ হাতীত আগমন হয়। মা দুৰ্গাৰ হাতীৰ আগমনক এক শুভ সংকেত বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে শান্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য। ই লগতে ভাল বৰষুণ, প্ৰচুৰ ফচল আৰু কৃষকৰ সমৃদ্ধিৰ সংকেত হিচাপে গণ্য কৰা হৈছে। প্ৰস্থান। বিজয়া দশমীৰ দিনা মা দুৰ্গাৰ বিদায় হ'ব দোলাত। দোলাত প্ৰস্থান হলে বিশ্বাস কৰা হয় যে সমাজত সুখ, শান্তি আৰু প্ৰগতি বৰ্তি থাকিব। এতিয়া জানো আহক দুৰ্গা পূজা কিয় পালন কৰা হয়। দুৰ্গা পূজা মূলতঃ দেৱী দুৰ্গাই অসুৰ মহিষাসুৰক বধি কৰা এক জয়ৰ উৎসৱ। ইয়াৰ লগতে দুৰ্গা পূজা অৰ্থাৎ দেৱী দুৰ্গা, দেৱী লক্ষ্মী, দেৱী সৰস্বতী, ভগৱান গণেশ আৰু ভগৱান কাৰ্তিকে পিতৃ-মাতৃ কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ আহি ভক্তসকলৰ মাজত উপস্থিত হোৱা বুলি বিশ্বাস কৰা হয়। মহিষাসুৰ এক দুষ্ট অসুৰ আছিল, যিয়ে দেৱতা আৰু মানুহৰ ওপৰত সদায় অত্যাচাৰ চলাইছিল। দেৱতাসকলৰ আবেদনত দেৱী দুৰ্গাই তেওঁৰ সৈতে যুদ্ধ কৰি মহিষাসুৰক বধ কৰিছিল। এই বিজয়েই সততাৰ জয়, সাহস আৰু শক্তিৰ প্ৰতীক। এইবাবে বছৰি দুৰ্গা পূজা অতি উল্লাসেৰে পালন কৰা হয়। এই দুৰ্গা পূজাৰ সময়ত নৱ দুৰ্গাৰ নৱ ৰূপৰো স্মৰণ কৰা হয়। শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী প্ৰতিটো দিনেই এই নৱৰূপৰ এক বিশেষ অৰ্থ আৰু শক্তি আছে। দুৰ্গা পূজাৰ বাতাবৰণ, আলোকসজ্জা, ঢোল নাগাৰাৰ গুঞ্জন, শংখধ্বনি আৰু প্ৰসাদ খিচিৰি এইবোৰে সকলোৰে মনত এক আনন্দৰ জোৱাৰ তুলি দিয়ে। আমি আশা কৰো এই দুৰ্গা পূজাই সকলোৰে বাবে যেন সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য লৈ আহে। জয় মা দুৰ্গা। পিছে এই দুৰ্গা পূজাৰ বজাৰ কৰিলে নে নাই সেয়া কমেণ্টত জনাব। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম।